হরি হরে প্রবে খিলা সভার মাঝে জন কনন দিনে আরে গীতা উর্মিলা নামে দুয়ু ভুব মোহিনী আরে গীতা উর্মিলা নামে দুয়ু ভুব মোহিনী আরে লয় লাখে চলি যাই সভা রবি তর আরে রাম হরি রাম হরি বুলা নিরন্তর আরে রাম হরি রাম হরি বুলা নিরন্তর বাইদেউ বাইদেউ উৰ্মিলা বাইদেউ উৰ্মিলা আপোনাক বহুদিনৰ পৰা কথা এটা সুধিম বুলি সুধিব পৰা নাই আপুনি যদি অনুমতি দিয়ে সোধা সোধা উৰ্মিলা কিনো কথা বাৰু অতদিনে মনত পুহি ৰাখিছা বাইদেউ উৰ্মিলা আপোনাক যে বনৰ পৰা লংকা ৰাৱণে খৰি নিছিল সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা উৰ্মিলা বাইদেউ তুমি আজি মোক তেনে এটা কথা সুধিবা বুলি মই সপোনতো ভবা নাছিলোঁ বাইদেউ জানা উৰ্মিলা সেই দুৰাচাৰী যে মোক কিমান কষ্ট দিলে তাক মই পাহৰিব নোৱাৰো উৰ্মিলা বাইদেউ ৰাৱণে শৰণ কৰি নি মোক এনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত কিম্ভূত কিমাকাৰ ৰাক্ষসীবিলাকে মোক অহৰ্নিশে প্ৰহৰা দি আছিল বাইদেউ জানা উৰ্মিলা বাইদেউ মই যে তাৰ মুখলৈ ভালদৰে চোৱাই নাছিলোঁ আপুনি মোক বেয়া নাপাব বাইদেউ কিয় জানো আজি সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবি চাবলৈ মোৰ বৰ মন গৈছে বাইদেউ আপোনাৰ যেনেকৈ মনত আছে ৰাৱণৰ প্ৰতিচ্ছবি এই মাটিতে অংকন কৰি দিয়ক নাই উৰ্মিলা মই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো উৰ্মিলা বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক বাইদেউ নাই উৰ্মিলা মই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো উৰ্মিলা বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক উৰ্মিলা মই ৰাৱণৰ প্ৰতিচ্ছবি কেনেকৈ অংকন কৰিম বাইদেউ মাত্ৰ এবাৰ হ'ব বাৰু উৰ্মিলা
তুমি মোক ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে মই ৰাৱণৰ প্ৰতিচ্ছবি এই মাটিতে অংকন কৰি দিওঁ। ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিলা আৰে দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা আৰে দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা ৰে যাক দেখি উৰ্মিলা ভীতিগ্ৰস্ত ভৈলা আৰে ৰাম হৰি ৰাম হৰি সৰ্বজনে বোলা আৰে ৰাম হৰি ৰাম হৰি সৰ্বজনে বোলা। বাইদেউ বাইদেউ এই ৰাৱণে আপোনাক হৰণ কৰি নিছিল। ইমানে বিভক্ততাৰ ৰূপ মই আৰু চাব নোৱাৰো বাইদেউ। মই আৰু চাব নোৱাৰো। মই আঁকিলো বাইদেউ, মই আঁকিলো। উৰ্মিলা 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 হঠাৎ উৰ্মিলা কলৈ গুচি গ'ল? উৰ্মিলা 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 মই মোৰ মগজুৰ ভৰসাই মই একেবাৰে হেৰুৱাই পেলাইছো। জানকী 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 রাবণ নাই কি দেখছো মই সীতাহেন প্রতিব্রত নারীয়ে নিত্যাচাই রাবণর প্ৰতিচ্ছবিৰ ওপৰত তার মানে মই ৰাজ্যত শুনি থকা সেই লোকনিন্দাৰ কথা মিছা নহয় কদাপি। কিন্তু কিদৰে সহ্য কৰোঁ মই?
কিদৰে সহ্য কৰোঁ মই এনে নিদাৰুণ দৃশ্য। নাই জানকী, তুমি মই বহু বৰ হলো নেকি? পৰি আছো মই ৰাৱণৰ ভীষণ প্ৰতিচ্ছবিৰ ওপৰত। কোনোবাই দেখা হলে আছে মোৰ কি হলহেঁতেন? কোনোবাই দেখা হলে আছে মোৰ কি হলহেঁতেন? উৰ্মিলা! দাদা, ভাই দাদা, দাদা, ভাই দাদা, চিৰ দীপ্তিমান আপোনাৰ মুখত আজি দেখো চঞ্চলতাৰ ছায়া। কওক দাদা, হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত? আদেশ দিয়ক দাদা, এই মুহূৰ্ততে দূৰ কৰিম সেই অমংগল। বিৰক্ত কৰা দাদা, আপেক্ষিছো মাত্ৰ তোমাৰ আদেশৰ বাবে। শুনা ভাইহঁত, কোৱা দাদা। জানিব পাৰিছো মই দুৰ্মুখ নামেৰে এক দুৰ্জনে জনক নন্দিনী সীতাকে কলংকিনী আৰু দুঃচৰিত্ৰ বুলি ৰাজ্যত অপযোগ কৰিছে প্ৰচাৰ। আৰু বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা আজি অযোধ্যাৰ সাধাৰণ প্ৰজাই অযোধ্যাৰ সাধাৰণ প্ৰজাই সীতাৰ অপযোগ ৰাজ্যত দুগুণে কৰিছে প্ৰচাৰ। দাদা, অগ্নি পৰীক্ষাৰ কথা কি নাজানে সিহঁতে? তথাপিতো দাদা, দেৱী জানকীক কলংকিনী বুলি কৰিছে প্ৰচাৰ। কোন সেই দুৰ্মুখ দুৰ্জন? আজ্ঞা দিয়া দাদা, এই মুহূৰ্ততে শিৰচ্ছেদ কৰো সেই দুৰ্মুখৰ। বলা ভাই, যাওঁ আমি জবৰ মূৰ্তিৰে চূৰ্ণাকৃত কৰো সেই দুৰ্মুখৰ। বলা দাদা। ৰবা ভাইহঁত, জানো মই শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখৰ। নিশ্চয় দাদা, নিশ্চয়। কিন্তু পাৰিবানে? দাদা, কোৱাচোন, পাৰিবানে তোমালোকে শিৰচ্ছেদ কৰিব এই অযোধ্যাৰ শত শত প্ৰজাগণৰ? শুনা ভাইহঁত, কালি মই ছদ্ম বেশেৰে ফুৰোতে ৰাজ্যত নিজ কাণেৰে শুনিলো ভাইহঁত, ৰজকেও অপযোগ কৰিছে দুগুণে সীতাৰ চৰিত্ৰ। তেনে শ্ৰেণীৰ মানুহৰ কথাত তুমি পতিয়ন নাযাবা দাদা। আনৰ অপযোগ ৰচনা কৰাটোৱেই সিহঁতৰ কাম। দাদা, অগ্নিদগ্ধ শুদ্ধ সুবৰ্ণকো যদি নুবোলে সুবৰ্ণ, তেন্তে কি কৰা যায় এই অযোধ্যাবাসী? দাদা, সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস। দাদা, সমগ্ৰ জগতে উজৰি কয় কলংকিনী জনক দুহিতা। তথাপিতো দাদা, জানকী মাতৃ সতী চিৰ পূজ্য জগতৰে। আৰু সেইবাবে দাদা, সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস। ভাইহঁত, দাদা, শুনিবানে তোমালোকে? দাদা, কৰিবানে তোমালোকে এই ৰামক বিশ্বাস? আজি মই স্বচক্ষুৰে দেখিলো ভাইহঁত। কি দেখিলা দাদা? কি দেখিলা? আজি মই স্বচক্ষুৰে দেখিলো কি দেখিলা দাদা?
জনক নন্দিনী সেই জানকী সীতাই জানকী মাতৃ প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত কি কলা দাদা জানকী নন্দিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰেই ওপৰত নাই ভাই ভাই নহয় নহয় দাদা এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস দাদা অসম্ভৱ দাদা অসম্ভৱ দাদা অসম্ভৱ অসম্ভৱ দাদা অসম্ভৱ 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 হ'ব পাৰে দাদা হ'ব পাৰে অসম্ভৱ আনৰ ৰাজ্য দাদা হ'ব পাৰে অসম্ভৱ আনৰ ভাগ্য দাদা কিন্তু ৰামৰ ৰাজ্য ৰামৰ ভাগ্য দাদা তেওঁলোকৰ যত মানে আছে অসম্ভৱ সকলো অসম্ভৱ এইটো এদিন হৈছিল সম্ভৱ দাদা হৈ মাতৃ কৈকেয়ীৰ সেই কুপ দৃষ্টি পঞ্চৱতী বনৰ স্বৰ্ণ মৃগ আৰু পানীত উপঙা শিল এই সকলোবোৰ অসম্ভৱ এইটো এদিন হৈছিল সম্ভৱ এই ৰঘুবংশী দুৰ্ভগীয়া ৰামৰ ভাগ্য কিমান সহিম আৰু মই মোৰ হৃদয়ৰ জুই ৰাজকুলত জন্ম লৈ হাতীলো বনবাস 14টি বছৰ আৰু অন্যায় সমৰ কৰি মই এদিন বধিলো বালি সেই তাপে আজিও মোৰ আজিও মোৰ দহিছে হৃদয় সাগৰত সেতু বান্ধি সীতাৰ বাবেই ব্ৰহ্মবধ মই এদিন কৰিলো লংকাৰ বুকু নাই শুনা ভাইহঁত নাই প্ৰয়োজন আৰু মোৰ এই স্বৰ্ণ সিংহাখন নাই প্ৰয়োজন মোৰ দেৱী জানকী যাৰ অপচয় সমগ্ৰ বিশ্বই কৰে আলোচনা লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা কলংকিনী চৰিত্ৰ অসম্ভৱ দাদা অসম্ভৱ হ'ব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা দাদা তথাপিতো দাদা জানকী মাতৃ সতীত্বৰ জীবন্ত প্ৰতিমা দাদা জানকী মাতৃৰ সতীত্বৰ জীবন্ত প্ৰতিমা শুনা ভাইহঁত ৰজা মই প্ৰজা সেৱা জানো ৰজা হৈ মই প্ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিম সাধন আৰু এয়াই কি ৰাজ ধৰ্ম হব জগত সেয়েহে ভাইহঁত শুনা প্ৰজাৰ সন্তুষ্টিৰ অৰ্থে প্ৰয়োজনত কৰিব পাৰো মই সকলো অকাৰ্য অপবাদ অপচক ৰঘুবংশৰ কলংক খণ্ডন কৰিবৰ হেতু বিসৰ্জন দিব পাৰো মই স্বৰ্ণ সিংহাখন বিসৰ্জন দিব পাৰো মই তোমালোক তিনিও অনুযোগ আৰু প্ৰয়োজনতে বিসৰ্জন দিব পাৰো মই দেৱী জানকী
লাগিলে তোমাৰ তিনিও অনুদম। দাদা তথাপিতো দাদা, লক্ষ্মী স্বৰূপা দেৱী জানকীক তুমি নিদিবা বিকৰ্জন দাদা, তুমি নিদিবা বিকৰ্জন। ভাই ভৰত, যোৱা ভাই, এৰি থৈ আহা তুমি দেৱী জানকী অৰণ্যৰ মাজত। কোৱা নাই দাদা, পাৰিবানে তুমি ৰামৰ আদেশ? নাই দাদা, কোৱা ভাই, পাৰিবানে তুমি ৰামৰ আদেশ? কিয় কৰা এৰে নিষ্ঠুৰাতে বচ্চা খাতে দিদি মাতা তাই ভৰতৰি হিৰতে ক্ষমা কৰা দাদা, নোৱাৰিম পালিব তোমাৰ এনে নিষ্ঠুৰাতে। শত্ৰুঘ্ন, নাই ভাই, নাই দাদা, ভাই শত্ৰুঘ্ন, দাদা কোৱা পাৰিবানে তুমি? দাদা চৰণত ধৰি মই কৰিছো কাকুতি, নোৱাৰো পালিব এনে নিষ্ঠুৰ আদেশ। ইয়াৰ বাহিৰে দাদা তুমি মোক যিমানেই নিষ্ঠুৰ আদেশ নকৰা কিয়, অকাতৰে অম্লান বদনেৰে পালিব তোমাৰ দাগ শত্ৰুঘ্ন। ৰঘুকুল আজি যাওক ৰখাতলে। দাদা, বনৰে মাজত দেৱী জানকী থাকিব কিদৰে অকলে অকলে? মন কোৱা ভাই দাদা, বনৰে মাজত দেৱী জানকী থাকিব কিদৰে অকলে অকলে? ভাই লক্ষ্মণ, দাদা, তই দাদাক বুজা। তোৰ কথা দাদাই শুনিব। যোৱা যা ভাই লক্ষ্মণ, তই দাদাক বুজা। দাদা, শুনা ভাইহঁত, একেখন আকাশতে একে সময়তে নেদেখে কেৱে ৰবি আৰু চন্দ্ৰক। গতিকে কোৱা, কাক লাগে তোমালোকক, ৰামক নে দেৱী জানকী? কোৱা ভাইহঁত, কোৱা কাক লাগে তোমালোকক, ৰামক নে দেৱী জানকী? দাদা লক্ষ্মণ, দাদা লক্ষ্মণ, স্নেহৰ অনুজ লক্ষ্মণ, দাদা, বনবাসী ৰাঘৱৰ সাৰথি লক্ষ্মণ। কোৱা দাদা, কহ দাদা, বনবাসী ৰাঘৱৰ সাৰথি লক্ষ্মণ, দাদা, কহ ভাই, পালিবিনে তই এই ৰামৰ আদেশ? দাদা, কহ, পালিবিনে তই এই ৰামৰ আদেশ? কহ ভাই লক্ষ্মণ, কহ পালিবিনে তই এই ৰামৰ আদেশ? বিচাৰিবা দাদা, বিচাৰিবা। লক্ষ্মণ, তই পাৰিবি ভাই? ভাই লক্ষ্মণ, পাৰিবি ভাই? দাদা, তেন্তে শুনো ভাই লক্ষ্মণ, সকলোৰে অজ্ঞাতে কালিলৈ প্ৰাতঃতে মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰোৱাৰ চলেৰে তই এৰি থৈ আহিবি দেৱী জানকীক অৰণ্যৰ মাজত। দাদা দাদা দাদা
লক্ষ্মণ এয়া এয়া রামৰ আদেশ। লক্ষ্মণ নাকান্দিবি 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 ভাই লক্ষ্মণ নাকান্দিবি চেষ্ট হয়ে ভক্তিৰ চকুলো নোৱাৰো যে মই চাবস্থিৰ হয় নোৱাৰো মই চাবস্থিৰ হয় কিন্তু শলাগিছো তোরে মাতৃভক্তিক লক্ষ্মণ নকবা তোরে ধরে তোরে ভাতৃভক্তি এই জগত জনিকে নকবা বিরল ভাই ভাতৃকে মই কি করে দেবী চান দাদা লক্ষ্মণ দাদা দাদা নাকান্দিবা দাদা, কান্দি আৰু কোনো লাভ নাই। কিন্তু কিন্তু নবুজিলো দাদা, 14 বছৰ অনাশাৰে অনিদ্ৰাৰে থাকি বনৰ মাজত কাৰেঙত এৰি থৈ স্নেহৰ উৰ্মিলাক তুমি যি মাতৃৰ সেবিছিলা চৰণ নকবি ভাই আজি কোন হতে দাদা, নকবি ভাই কোন হতে এৰি আহিবা বনৰ মাজত। মই নোৱাৰো দাদা, মই নোৱাৰো দাদা, মই নোৱাৰো। হত বজ্জাঘাত হওকে রঘুবনের হাই বকুমতি তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়? হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয়? ৰাক্ষসী ৰাৱণে যিদিনা হৰিছিল জানকী মাতৃক, সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। কিন্তু আজি কিয় ৰাজ্যধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজ কাৰিগত তোমাৰ বাবে দাদা, তোমাৰ বাবেই মেৰিয়াই লৈছিলো শৰীৰত
বাকলি বখন। কিন্তু আজি কিয় দিলা এনে নিষ্ঠুৰ আদেশ? এয়াই দেখি প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত দেৱী জানকীয়ে সুধিব যেতিয়া, স্নেহৰ লক্ষ্মণ, হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজতে মই কেনি যাম? মই ক'ত থাকিম? তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? নাই মই আৰু বিচলিত হলে নহব। শ্ৰেষ্ঠ দাদা, পিতৃতুল্য মোৰ, মই তেওঁৰ আদেশ পালিবই লাগিব। মই তেওঁৰ আদেশ পালিবই লাগিব। যাওঁ, ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো দেৱী জানকী অৰণ্যৰ মাজত। দেৱী জানকী। মনোমোহা নান্দনিক দৃশ্য চাই আজি মোৰ মন হৈছে অতিকে ব্যাকুল। কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ একেবাৰে হৰি নিব খুজিছে। আৰু বনৰীয়া ফুলবিলাকেও হালি জালি নিজৰ মাজতে মনৰ ভাৱ কৰিছে প্ৰকাশ। হে ভগৱান, তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু, তোমাৰ যে কি অপূৰ্ব সৃষ্টি। স্বৰূপা দেৱী জানকী, কোৱা নাই কাহাৰেও মিছা কথা মই, কৰা নাই কদাপিও মিছা অভিনয়। কিন্তু আজি হে ভগৱান, কিবা দৰে প্ৰকাশ কৰোঁ আজি এনে নিদাৰুণ সত্য। নাই তাৰ আদি মই পালিবই লাগিব। দেৱী জানকী। কোন? দেৱী জানকী। লক্ষ্মণ। ঠাকুৰ লক্ষ্মণৰ সেৱা কৰিবা গ্ৰহণ দেৱী। উঠা লক্ষ্মণ, চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজুপৱন। নালাগেনে বাৰু মনত আনন্দ তোমাৰ ইয়াত বিচৰণ কৰি? সঁচাকৈ সুন্দৰ আমাৰ এই ৰাজুপৱন। কিন্তু দেৱী, ইয়াতকৈও সুন্দৰ মহৰ্ষি বাল্মীকিৰ পুণ্যত ভুৱন। লক্ষ্মণ, হঠাৎ ক'লা যে তুমি বাল্মীকি তপোবনৰ কথা? নুবুজিলো লক্ষ্মণ। দেৱী, কোৱা। দাদাই আদেশ কৰিছে তোমাক মহৰ্ষি বাল্মীকিৰ পুণ্যভূত তপোবন দৰ্শন কৰাবৰ হেতু। কি ক'লা লক্ষ্মণ? দাদাই আদেশ কৰিছে তোমাক?
বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু হয় 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 দেৱী হয় জানা লক্ষ্মণ, দেৱী আজি মোৰ বাওঁ চকু লৰিছিল সঘনে। ভাবিছিলো এয়া কিবা অমংগলৰ চিন। কিন্তু লক্ষ্মণ, মই এতিয়াহে আশ্বস্ত হলো। ভবাই নাছিলো লক্ষ্মণ, মোৰ জীৱনলৈ যে অনাকাংক্ষিতভাৱে সৌভাগ্য আহিবই দিন। তেন্তে দেৱী বিলম্ব নকৰি এইবাৰ যাওঁ ব'লা আমি মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবনৰ দিশে। আহা ব'লা। আহা দেৱী আহা। উঠা দেৱী। সরিয়া যাই জন বাল্মীকির তপোবনে চলি যাই মহানন্দে বাল্মীকির তপোবনে চলি যাই মহানন্দে রাম রয়া দেখ পাই ঠাকুর লক্ষ্মণ এ রাম রয়া দেখ পাই ঠাকুর লক্ষ্মণ কি হ'ল লক্ষ্মণ, ৰৈ গ'লা যে? নাই নাই দেৱী লক্ষ্মণ, একো হোৱা নাই। বুজিছো লক্ষ্মণ, দেৱী। বুজিছো। থকা হ'লে উৰ্মিলা আমাৰ লগত কিমান যে আনন্দ পালাহেঁতেন, নহয়নে বাৰু লক্ষ্মণ? নাই নাই নহয় দেৱী, ব'লা আমি আগবাঢ়ি যাওঁ। ব'লা লক্ষ্মণ। একোটি লতা পূর্ণ যাত্রা না জানে জানকী পাইলা গয়া কতুক্ষণে বাল্মীকির তপোবনে পাইলা গয়া কতুক্ষণে বাল্মীকির তপোবনে রাম হরি রাম হরি বোলা বছরে এ রাম হরি রাম হরি বোলা হর বছরে
লক্ষ্মণ দেৱী ঠাকুৰ লক্ষ্মণ দেৱী সুদূৰত যে দেখিছা শ্যামক্ষেত্ৰ তৰুলতাৰ মাজেৰে আহিছে ধীৰেৰে নামি লাস্য ভংগীমাৰে এধাৰি স্ফটিকৰ নিৰ্মল ধাৰা লক্ষ্মণ সেয়াই নেকি তমখাটতিনী আৰু তাৰ তীৰতে সেয়াই নেকি বাল্মীকিৰ পুণ্য তপোবন হয় হয় দেৱী সেয়াই মহৰ্ষি বাল্মীকি পৈন্ত তপোবন বিৰাজ কৰিছে য'ত চিৰসুখ শান্তি স্বৰ্গতকৈও অধিক লক্ষ্মণ দেৱী লক্ষ্মণ দেৱী কি হৈছে তোমাৰ পূৰ্ণিমাৰ চন্দ্ৰহীন মুখখনি কিয় দেখো আজি আউখীৰ দৰে লক্ষ্মণ কোৱা দেৱী কিয় দেখো তোমাৰ চকুত আজি লোটকৰ ক্ষুদ্ৰ কণা লোটক নাই নাই দেৱী বোলা বোলা আমি আগবাঢ়িছোঁ নহয় লক্ষ্মণ মিছা নামাতিবা মোক কিয় তোমাৰ যি এনে অৱস্থা কোৱা লক্ষ্মণ তোমাৰ মাতৃক আৰু নিদিবা কষ্ট লক্ষ্মণ দেখিলে লোটক তোমাৰ চকুত মই যে নোৱাৰো স্থিৰ হৈ থাকিব লক্ষ্মণ তুমি মৌন হৈ কিয় আছা লক্ষ্মণ তুমি আঁতৰি গৈছা কিয় কোৱা লক্ষ্মণ কি হৈছে তোমাৰ লক্ষ্মণ কোৱা কি হৈছে তোমাৰ নাই নাই মাতৃ মোৰ একো হোৱা নাই লক্ষ্মণ মোৰ একো হোৱা নাই লক্ষ্মণ তেনেহলে তুমি কান্দিছা কিয় লক্ষ্মণ কোৱা লক্ষ্মণ দশৰথী শ্ৰীৰামৰ অনুযায়ী মিছা নামাতিবা মোক নিদিবা কষ্ট আৰু মাতৃক তোমাৰ লক্ষ্মণ কোৱা কি হৈছে তোমাৰ লক্ষ্মণ তুমি নোকোৱা কিয় নাই দেৱী মোৰ একো হোৱা নাই কি হৈছে তোমাৰ লক্ষ্মণ তুমি নোকোৱা লক্ষ্মণ কোৱা মোৰে শপত কি হৈছে তোমাৰ হে চন্দ্ৰ সূৰ্যাদি নক্ষত্ৰ মণ্ডলী কিবা দৰে চাই আছায়নে নিতাৰুণ বিশ্ব হে বজ্ৰপানী তোমাৰি বজ্ৰৰি আঘাতে এই লোকমনক হেই কৰি দিয়া নাই কিয় লক্ষ্মণ হে দেৱী লক্ষ্মণ জগদ্ধাত্ৰী কোৱা লক্ষ্মণ সতীত্বৰ জীবন্ত প্ৰতিমা লক্ষ্মণ অযোধ্যা নথৰা দেখি দেৱী অযোধ্যা নথৰা দেখি সূৰ্যবংশী ৰঘুকুল নিষ্কলংক কৰিবৰ হেতু মংগল সাধিবৰ হেতু প্ৰজামণ্ডলীৰ এৰি থৈ যাব লাগে আজি অৰণ্যৰ মাজতে লক্ষ্মণ এৰি থৈ যাব লাগে আজি অৰণ্যৰ মাজতে এৰি থৈ যাব লাগে আজি অৰণ্যৰ মাজত কিন্তু কাক লক্ষ্মণ কাক এৰি যাব লাগে অযোধ্যা নাথ কাক এৰি যাব লাগে আদেশ কৰিছে প্ৰদান লক্ষ্মণ মাতৃস্বৰূপা ৰাজ্য দেৱীত নাই নাই লক্ষ্মণ কাক নাই দেৱী কাকো নহয় লক্ষ্মণ তুমি নোকোৱা কিয় নাই দেৱী কাকো নহয় কাক এৰি যাব লাগে অযোধ্যা নাথে কাক এৰি যাবৰ বাবে আদেশ কৰিছে প্ৰদান নাই দেৱী কাকো নহয় লক্ষ্মণ মিছা নামাতিবা মোক
কোৱা লক্ষ্মণ, কাক এৰি যাব লাগে? লক্ষ্মণ, লক্ষ্মণ তুমি আঁতৰি গৈছা কিয়? লক্ষ্মণ তুমি নোকোৱা কিয়? কোৱা, কোৱা লক্ষ্মণ, কাক এৰি যাব লাগে? কাক এৰি যাব লাগে অৰণ্যৰ মাজত? নাই দেৱী, কাকো নহয়। লক্ষ্মণ তুমি নোকোৱা কিয়? নাই দেৱী। কোৱা, কোৱা লক্ষ্মণ, কোৱা, কোৱা, কোৱা। হাই বসুমতী, হাই তুমি এতিয়াও স্থিৰ হৈ আছাই? হে জননী, এয়াই আছিল তোমাৰ মনৰ ইচ্ছা? লক্ষ্মণ দেৱী, আজি চাৰিওফালে মই শূন্যময় দেখিছো। দেৱী, লক্ষ্মণ, কোৱা দেৱী। প্ৰভু শ্ৰীৰামচন্দ্ৰৰ তেজ মই মোৰ গৰ্ভত কৰিলো ধাৰণ। সেইবাবে আজি মই আত্মহত্যাও নোৱাৰো কৰিব। নাই দেৱী, তেনেকুৱা নকৰিবা। নাই দেৱী। কিন্তু লক্ষ্মণ, কোৱা দেৱী। তুমিতো আছিলা মোৰ চিৰসহচৰ। মই বুজিব পৰা নাই লক্ষ্মণ, কিবাদৰে এৰি যাব তুমি মোকে বনৰ মাজত অকলে নোকোৱা কিয়? কোৱা লক্ষ্মণ, কিবাদৰে এৰি যাব তুমি মোকে বনৰ মাজত অকলে? দেৱী, সত্য মানে মোক দিয়া অবিকা সন্তাপে মোৰ জহিছে হৃদয়, তোমাক বুজাও কিদৰে? পিতৃতুল্য দাদা শ্ৰীৰামচন্দ্ৰৰ আদেশ মাত্ৰ মই কৰিছো পালন। বুজিছো লক্ষ্মণ, দেৱী, মনোবেথা মই বুজিছো তোমাৰ। যোৱা লক্ষ্মণ, কবাকৈ ৰামক দেৱী, জনাইছো প্ৰণাম দাসী তেওঁৰ চৰণত। জন্মে জন্মান্তৰে যেন মই ৰাম
হোৱা দেৱী ভাগ্যৰ লিখন বুলি সহ্য কৰা অক্ষীণ ধৈৰ্যৰে যাবা দেৱী ভগৱানে দেৱী ভগৱানে তোমাক কৰিব সহায় ভগৱান দেৱী ভগৱানে তোমাক কৰিব সহায় ভগৱান দেৱী ভগৱানে ভগৱান 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 যোৱা যোৱা লক্ষ্মণ যোৱা তোমাৰ দৰে দেওৰ যেন মই জন্মে জন্মান্তৰে পাওঁ দেৱী লক্ষ্মণ এই অভাগীৰ আশীৰ্বাদ যদিহে ফলিয়াই জগতত নিদিবা তেতিয়া দেৱী প্ৰাণ ভৰি কৰিছোঁ আশীৰ্বাদ ধৰ্মজয়ী হোৱা চিৰকাল লক্ষ্মণ ধৰ্মজয়ী হোৱা দেৱী মোৰ ভগ্ন হৃদয়ৰ শেষ সেৱা নিবেদিলো তোমাৰ চৰণত ক্ষমা কৰা অদমৰ হত পৰা বিদায় দিয়া মাতৃমুখ ধৰু চৰণত সেৱা নিবেদিলো ক্ষমা ৰামুক দেখা দেখা সৰ্বজন বিধিৰ বিধান সমস্ত সমাজে ডাকি বোলা নাৰায়ণ বোলা নাৰায়ণ মই ক'লৈ যাম মই ক'ত থাকিম মই ক'লৈ যাম মই ক'ত কপা
আরে কিনো অপরাধে মোক হরে হরি হরি কিনো মোরা কপালি আরে কিনো অপরাধে মোক দিলা দেৱী, কোন তুমি? দিয়া তোমাৰ সত্য পৰিচয়। চিৰভাগিনী চিৰভাগিনী, ৰামৰ পত্নী মোৰ পত্নী জনক নন্দিনী। জনক নন্দিনী সীতা। ওঠা ওঠা আই, ওঠা। কিন্তু আই, আপুনি কোন? দিলেই সান্তনা মোকে সংকট কালত। আই, দিয়ক দিয়ক আপোনাৰ সত্য পৰিচয়। আই, বাল্মীকি বলি আমাক জানে সৰ্বজনে। জ্ঞান অন্বেষণে আমাৰ জীৱন সাধনা। বাস কৰো আমি অৰণ্যৰ মাজে। হে ঋষিশ্ৰেষ্ঠ, আই, আপুনি ঋষিশ্ৰেষ্ঠ, আই, সীতা সীতা মই জনম নুশুনি নেদেখিলো মাতৃ কেনেকুৱা মোৰ। পিতা মোৰ ৰাজৰ্ষি জনক, আই, সূৰ্য বংশৰ শিৰোমণি শ্ৰীৰামৰ পত্নী মই। মোৰ বাবে ধ্বংস হ'ল হেনো আই। স্বৰ্ণলংকাপুৰী। তাৰা আৰু মাণ্ডৰ দৰে হল পতিনা, যাৰ বাবে অযোধ্যাবাসীৰ মিছা অপবাদ শুনি নিঃস্বামীয়ে দিলে মোক বিসৰ্জন। আই, নকৰা তুমি মনত বেজা। বিধিৰ বিধান নিতো নহয় খণ্ডন। বলা তুমি আমাৰ আশ্ৰমে। সদুৰাজ্যে দেখিছা হৌ শ্যাম ক্ষেত্ৰ, সেয়াই আমাৰ তপোবন। নিজ তনয়াৰ দৰে তোমাক কৰিম পালন। বলাই আশ্ৰম পবিত্ৰ হওক তোমাৰ চৰণ স্পৰ্শই। আজি মোৰ জীৱনৰ আটাইতকৈ কৰুণ দিনটোতে লাগিছে মনত আনন্দ। কাৰণ স্বয়ং ঋষিশ্ৰেষ্ঠ বাল্মীকিক পালো মই নিজ পিতৃৰূপে। পিতা, অভাগীৰ সেৱা কৰিব গ্ৰহণ। পিতা, অভাগীৰ সেৱা কৰিব গ্ৰহণ। সৌভাগ্যৱতী ভৱ। আই, এতিয়া বল নকৰো পলম। বলক পিতা।